ইমান বেয়া ৰাস্তা ভালকৈ আহিলোঁ কিন্তু পৰিলোঁ এইখিনি জেগাত Perfect, perfect, perfect. So hello everybody and welcome back to my channel. আশা কৰোঁ সব ঠিকে আছে। আজি ওলাই আহিছোঁ কাকচাং ৱাটাৰফল যাবলৈ। তো অলপমান মানে অফ ৰোডিঙো হ'ব, ক্ৰাউড থাকে বহুত মানুহ। তো নাও লকডাউন হৈ আছে, চাওঁ মানুহ আছেনে নাই। মানে বেছি ভিৰ ভাৰ জেগাত মানে গৈ ভাল নালাগে ভিডিঅ' চিডিঅ' শ্বুট কৰিবলৈ। সেইকাৰণে মানে মানুহ নাথাকিলেই ভাল লাগে আৰু নিজৰ কামটো মানে শান্তিকৈ কৰিব পাৰি আৰু। মই 4-5 বাৰমান আহিছোঁ। তো ভিডিঅ' দুটামানো আছে মোৰ চেনেলত আগৰ পুৰণা। মানে ইমান ভালকৈ মানে তেতিয়া মই মানে ব্লগ বনোৱা নাছিলোঁ, এনেই জাষ্ট মানে আৰু যোৱা অহা এনেকুৱা বুলি আছে মানে এনেকুৱাবিলাক। অসমৰ বাহিৰটো ওলাবলৈ দিয়া নাই, সেইটো কাৰণে মানে ওচৰৰ জেগাই আৰু এক্সপ্ল'ৰ কৰা হ'ব আৰু। যেতিয়া লকডাউন খোলা হ'ব তেতিয়াহে এক্সপ্ল'ৰ কৰা হ'ব বাহিৰৰ জেগা। বাল বাল বাচ গেয়া ভাই। মানে মটৰ ব্লগ কৰি থাকোঁতে এইটোৱে চিন্তা আৰু, মানে যদি কেমেৰাত বেছি ধ্যান দিয়া হয় বাহিৰত কি হৈ আছে গমেই নাপায়। তো গৰুটো পটকৈ ওলাই গ'ল মুখৰ আগত, মই মানে দেখাই নাছিলোঁ। সেইটো কাৰণে অলপ মানে ছেফলি ৰাইড কৰিবলগীয়া হয়, শ্ল' যদি মানে ব্লগ কৰি যোৱা হয়। তো মই যদি এতিয়া মানে 70-80 থাকিলোহেঁতেন গৰুক দাম মানে দিলোহেঁতেনে আৰু। একদম মানে চালিয়া ৱেডাৰ আৰু আজি। ৰ'দো নাই বৰষুণো নাই, বৰষুণটোতো আহিবই 100%। মানে নুমলীগড় জেগাত মানে বৰষুণ দিনটোত এবাৰ নহয় এবাৰ আহিবই। মানে অলপ যাম কিন্তু গা চা নুধো, মানে অলপমান ৰিক্সি হৈ যায়, বাৰিষা বতৰ পানী চানী বাঢ়ি থাকেতো। আমি নাহৰজনেদি সোমালোঁ, গোগাঘাট টাউনেদি নাই যোৱা। গাঁৱৰ ৰাস্তাৰ এইটোৱে এটা প্ৰব্লেম আৰু স্পীড ব্ৰেকাৰ বহুত থাকে। বহুত ল'ৰা ছোৱালী মানে ৰাস্তাত ওলাই আছে, তো লাহে লাহে যোৱাই ভাল। মানে মানুহৰ ঘৰবিলাক বাৰু ৰাস্তা কিনাৰে কিনাৰে, চব মানুহ ৰাস্তাত। অসম মানেই বাগান, মানে য'তেই নোযোৱা অসমত বাগান দেখিবাই আৰু। মানে এইফালেও ৰাস্তা বনাই আছে মানে। ও কেলা खतरनाक वाला ऑफ रोडिंग हो रहा है अभी। মানে পুৰা ৰাস্তা জেগালৈকে বনি যাব আৰু কেইদিনমানৰ পাছত। মানে ৰাস্তা বনি গ'লে পুৰা গাড়ী লৈ আহিবলৈ টেনশ্যন নাই আৰু। ৰাস্তা আছে নাই বে যাবলৈ। বিথিৰ নাযায়। अरे मेरा बाइक तो जाएगा। तगड़ा वाला ऑफ रोडिंग हो गया आज। हैं মানে ইমান বেয়া অফ ৰোডিং মানে টাৱাং গ'লেও নাপায়। কাম চলি আছে, সেইটো কাৰণে চাগে খান্দি থৈছে। মানে ডিচেম্বৰ জানুৱাৰী মানে কমপ্লিট হৈ যাব ৰোড। अरे भाई नाम
ইয়াত মানে ৰিস্ক ল'ব নোৱাৰি বে अरे घुस गया रे घुस गया फंसी गल केला भीत ভাল আনিছে বেহি ঠেল तो घुस गया इधर আকসৰ টাঙিব লাগিব আকসৰ টানিবা আকসৰ ইয়াত দুইটান পিন্ধিল उठ हाँ तो पूरा तगड़ा वाला ऑफ रोडिंग वाटर क्रॉसिंग तो ভিডিঅ' বনাবলৈ তাক পঠিয়াইছোঁ তালে মই ক্ৰছিং কৰিম স্লো মোশন ভিডিঅ' তো চাওঁ কেনেকুৱা হয় तो মানে পানীটো সদায় আহি থাকে তো মানে বহুত স্লিপি হৈ থাকে সেইটো কাৰণে ভয় লাগে অলপ তো হাফ পেণ্ট পিন্ধি আহিছোঁ জোতাও পিন্ধি অহা নাই তো কেনেবাকৈ পৰিবলৈ হ'লে আঁঠু ভৰি অৱস্থা নাইকিয়া হ'ব ভালকৈ আহিলোঁ কিন্তু ইমান বেয়া ৰাস্তা ভালকৈ আহিলোঁ কিন্তু পৰিলোঁ এইখিনি জেগাত স্লিপি আছিলে বহুত তো মই আগব্ৰেক মাৰি দিলোঁ সেইটো কাৰণে পৰিলোঁ একো নাই ইয়াৰ পৰা খোজকাঢ়ি যাম বেছি দূৰ নহয় অলপ ইয়াৰ পৰা ট্ৰেকিং বেছি দূৰ নহয় অলপ দূৰ নাইছে অলপ তো কেমেৰা চেমেৰা নিদি দিলে হ'ল আৰু
ৰাস্তা মানে নাই, হালিচি যাবলগীয়া হৈছে। পৰি মেলি হলো ফাইনেলি জেগাটো পালোহি আহি। অৱস্থা বেয়া। পালোহি আহি ফাইনেলি কাকচাং ৱাটাৰফল পালো। ইয়াত বৰষুণ দিছে অলপ বেছি নাই দিয়া, তো ইমানটো বৰষুণত তিতিব পাৰি আৰু। তো চিনেমেটিক শ্বটকেইটা ল'ম এতিয়া ইয়াৰ পৰা, তো চাই থাকা কেনেকুৱা পালা। ভিডিওটো আজি ব্লগটো এণ্ড কৰোঁ। তো ভাল পালে লাইক কৰিবা ভিডিওটো, আৰু চেনেলত যদি নতুন হয় ছাবস্ক্ৰাইব কৰিবা। লগ পাই আছোঁ নেক্সট ব্লগত। বাই বাই এণ্ড টেক কেয়াৰ। Perfect.